নমস্কাৰ বন্ধুসকল, জিম মন্টুন চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি জানিম বাংলা ভাষাৰ জন্ম আৰু ই বিশ্বত 4 নম্বৰ ভাষা হিচাপে কিয় প্ৰতিষ্ঠিত। বাংলা মগধী প্ৰাকৃতিৰ পৰা আহিছিলে। প্ৰথমতে প্ৰাকৃতিক, তাৰ পাছত অপভ্ৰংশ, তাৰপিছত ক্ৰমান্বয়ে গঢ়ি উঠিল বাংলা। বাংলাৰ 4টা যুগ: প্ৰাচীন যুগ, মধ্যযুগ আৰু বৰ্তমান যুগৰ বাংলা। প্ৰাচীন যুগ আৰম্ভ হৈছিলে 900ৰ পৰা 1400 খ্ৰীষ্টাব্দত। মধ্যযুগ আৰম্ভ হৈছিলে 1400ৰ পৰা 1800 খ্ৰীষ্টাব্দলৈ আৰু বৰ্তমান যুগ আৰম্ভ হৈছে 1800 শতিকাৰ পৰা। বাংলাৰ এই 4টা যুগৰ ভিতৰত বৰ্তমান বাংলাৰ যুগটো ডিজিটেল যুগ হিচাপে পৰিচালিত হৈছে। বাংলা ভাষা বিশ্বৰ জগতলৈকে কঢ়িয়াই নিয়াত ৰবীন্দ্ৰনাথ টেগৰ অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বজুৰি বিশেষ অৱদান আছে। এই অৱদানত গীতাঞ্জলি 1952 চনত নোবেল বঁটা প্ৰাইজেৰে খ্যাতিনামা কৰি তুলিছিল বাংলা বিষয়ৰ ওপৰত। ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলাদেশৰ ভাষা আন্দোলনত 1952 চনত গীতাঞ্জলিৰ বাবে লাভ কৰা বিশ্বজুৰি প্ৰসিদ্ধ নোবেল প্ৰাইজ তেওঁ পেলাই দিছিলে। এই ভাষা আন্দোলনত বহু হাজাৰ লোকৰ মৃত্যু হৈছিলে। তাৰপিছত ইউনাইটেড নেশ্যনে বাংলা ভাষাক বিশ্বজুৰি ইণ্টাৰনেশ্যনেল ভাষা হিচাপে স্বীকৃতি দিছিলে। তাত ৰবীন্দ্ৰনাথ টেগৰৰ বহুমূলীয়া অৱদান জড়িত হৈ আছে। সেয়েহে এতিয়া ৰবীন্দ্ৰনাথ টেগৰ বিশ্বজুৰি বিশিষ্ট গুৰু ভাষা আন্দোলনৰ বাবে বাংলা ভাষা বিশ্বত প্ৰতিষ্ঠিত হৈ উঠিল। আজিৰ বাংলা ভাষা 250 মিলিয়ন লোকৰ মাজত চৰ্চা থাকে আৰু 250 মিলিয়ন লোকে বাংলা ভাষা কথা কয়। বাংলা ভাষা অকল ভাৰতবৰ্ষৰ কলকাতা, আমাৰ নিচেই ওচৰত থকা বাংলাদেশ বা পাকিস্তানতে চৰ্চিত নহয়। এই ভাষা ৰাছিয়া, জাপান, পৰ্তুগীজ, জাৰ্মানীতো বহু লোকৰ মাজত বাংলা ভাষাত কথাৰ আদান প্ৰদান দেখা যায়। বিশ্বৰ বহু দেশত এতিয়াও বাংলা কমিউনিটিৰ লগত জড়িত আৰু বাংলা ভাষাৰে কথা আদান প্ৰদান কৰে। বিশ্বত চাইনিজ ভাষা 1 নম্বৰত যদিও নাম্বাৰ 1 যদিও ইংলিছ, হিন্দী, মডাৰ্ণী আদিৰ পিছতে বাংলা ভাষাই 4 নম্বৰ স্থান অৰ্থাৎ 4th নম্বৰত দখল কৰিবলৈ সক্ষম হৈছে বিশ্বজুৰি। এয়া অকল হ'বলৈ পালে ৰবীন্দ্ৰনাথ টেগৰৰ মহান আন্দোলন। বাংলা আৰু আছামিজ ভাষা একেই ইণ্ডো-আৰিয়ান সম্প্ৰদায়ৰ পৰা অহা আৰু মিশ্ৰিত ভাষাৰ সংমিশ্ৰণেই হৈছে বাংলা ভাষা। এলফাবেটিকেলি বাংলা আৰু আছামিজ ভাষা প্ৰায় একেই, তাৰ কথাৰ সুৰটো অকণমান বেলেগ। এলফাবেটিকেলি বাংলা আৰু আছামিজ ভাষা প্ৰায় একেই, তাৰ কথাৰ সুৰটো অকণমান বেলেগ। যদিও বাংলা আৰু অসমীয়াৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো আৰু লগতে পাৰিলে ছাবস্ক্ৰাইব কৰিব। জয় বাংলা, জয় আই অসম, জয় হিন্দ ইণ্ডিয়া। সকলো বাংলা ভাষী তথা অসমীয়া ৱৰ্ল্ডত থকা সকলো লোকে জিম মন্টুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ।